কিন্তু দেবগণ এই মাত্র দেৱৰ সীমাতে দি গৈছে বাৰ্তা আৰু কিছুদিনৰ পিছতে পৃথিৱীত মহাভয়ংকৰ মহাপ্ৰলয়ৰ আৰম্ভ হ'ব। পৃথিৱীত জীৱ জন্তু তৰুণ মনুষ্যকে আদি কৰি একো জীয়াই নাথাকে। সকলো ডুব যাব জলৰ মধ্যত আৰু তেতিয়াই যজ্ঞ ৰক্ষ দানৱ বাবে মোৰ তুলি দিব। তেতিয়া কি কৰা হ'ব দেৱন? তেতিয়াহ'লে দেৱতাসকল মনুষ্যৰ পূজা পাতল খোৱাৰ পৰা বঞ্চিত হ'ব। দেৱতাবিলাকক পূজা পাতল মেলিব। ইয়াৰ কি ব্যৱস্থা হ'ব দেৱৰাজ? মনুষ্যৰ পৰা পূজা পাতল নোপোৱাটো আমাৰ দুৰ্ভাগ্যৰ কথা। পৃথিৱীত যদি যাৰ যজ্ঞ পূজা পাতলেই নহয় তেনেহ'লে সমগ্ৰ পৃথিৱীত অধৰ্মই চালি ধৰিব। এই ক্ষেত্ৰত মৃত্যু অধিপতিয়ে কি ভাবি পাইছে? দেৱৰাজ, ক'বলৈ আৰু কি আছে? মোৰ নামততো পূজা পাতল একোৱেই নাই। মোৰ কাম হৈছে যম নগৰত পানী শাস্তি প্ৰদান কৰা। মহাপ্ৰলয়ত সকলোৱে মৃত্যু হোৱাৰ লগে লগে মোৰ নগৰতো মৃতাত্মাবোৰ ভৰি পৰিব। ধাৰ্মিক আৰু অধাৰ্মিক বিলাক বাছি উলিয়াই সিহঁতক শাস্তি প্ৰদান কৰাই মোৰ কাম। আৰু এতিয়া দেখিছো সেইবিলাকক ৰাখিবৰ কাৰণে মই আৰু এখন জমনগৰ নিৰ্মাণ কৰিব লাগিব। আপোনাৰ তাতেই শান্তি মৃত্যু দৈত্য দানৱগণ আপোনাৰ ওচৰতে নাপায়। আমি ইয়াৰ ফল ভোগ কৰিব লাগিব। গতিকে দেৱগণ বলা যাওঁ আমি বিষ্ণুৰ অভিমুখে। তেওঁৱেই দিব পাৰিব আমাক উচিত সংবিধান। নহ'লে স্বৰ্গ ৰক্ষা কঠিন হৈ পৰিব। দেৱৰাজ, জগত কৰ্তাৰ বাবে ইয়াৰ উপায় আন ধৰিব নোৱাৰে। যাৰ লক্ষ্য উচিত হ'ব। দেৱৰাজ, আমি স্বৰ্গ বচাবই লাগিব, নহ'লে পৃথিৱীৰ পৰা দেৱতাৰ নাম নাইকিয়া হৈ যাব।